ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা যুৱক-যুৱতীৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত ভাল খবৰ। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যিসকলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈছিলে যে 30 দিনৰ ভিতৰতে ঘোষণা কৰা হ'ব। আৰু আজি কোকৰাঝাৰত মাননীয় মুখ্যমন্ত্ৰীয়ে সম্পৰ্কত তাৰিখ ঘোষণা কৰিছে যে 15 তাৰিখে অৰ্থাৎ 15 ছেপ্টেম্বৰত আপোনালোকে পৰীক্ষাৰ ফলাফল লাভ কৰিব। ছাত্ৰ-ছাত্ৰী নিবনুৱাৰ বাবে আহিছে অতি সুখবৰ। অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ ৰিজাল্ট 15 ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। আৰু তাৰপিছত আকৌ ওলাব দৌৰিছে নাই পুলিচে দৌৰিছে ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট 15 তাৰিখ আৰু তাৰপিছত আকৌ ওলাব দৌৰিছে নাই পুলিচে দৌৰিছে ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট 15 তাৰিখ আৰু তাৰপিছত আকৌ ওলাব